বাবা এফালে চাওঁ নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ বহুত দিন মই মিনি ব্লগ দিয়াই নাই সেয়ে আজি মিনি ব্লগ এটাই বনাই দিওঁ বোলো এয়া ৰাতিপুৱা মা আৰু মই দুইজনী মায়ে খৰি কাটি আছিলে আৰু মই খৰিখিনি বাহিৰলৈ লৈ গৈছিলোঁ আৰু এতিয়া খৰিখিনি বাৰীৰ পৰা চোতাললৈ লৈ গ'লোঁ আৰু বেটাক দেখিছেনে মোৰ পিছে পিছে দৌৰি ফুৰিছে তাক কিবা নিদিয়ালৈকে মোৰ পিছে পিছে ঘূৰি ফুৰিব আৰু এয়া গোবৰ আৰু মাটিৰে চোতাল লিপিবলৈ ল'লোঁ চোতাল লিপি মোৰ মানে বহুতেই ভাল লাগে সেইবাবে মই সময় পালে চোতাল লিপি লওঁ কিন্তু বতৰটোৰ ওপৰতহে কথা আৰু এয়া চোতাল মুচি হৈ গ'ল আৰু বেটাৰ উৎপাত চাওকচোন কি পিন্ধিছা এটা চশমা পিন্ধিছা বাবা এফালে চাওঁ বৰ ধুনীয়া দেখিছে দেই আৰু এতিয়া মা আৰু মই দুয়োজনী আইতাৰ ঘৰলৈ ওলালোঁ এয়া আইতা হুইল চেয়াৰতে বহি থাকে